নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিত আৰু আপোনালোকে চাই আছে জ্ঞান বিকাশ। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ 10টা কাৰেণ্ট এফেয়াৰ্ছ প্ৰশ্নৰ উত্তৰ, যিকেইটা আপোনালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে খুব গুৰুত্বপূৰ্ণ। বিশেষকৈ আহি থকা অসম পুলিচৰ SI আৰু UB কনষ্টেবলৰ যি ৰিটেন এক্সাম হ'ব তাৰ বাবে গুৰুত্বপূৰ্ণ হোৱাকৈ প্ৰশ্নসমূহ যুগুতাই অনা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা অন্তলৈকে চাই যাব। লগতে আপোনালোকক কালিৰ ভিডিঅ'টো যিহেতু আপোনালোকৰ বাবে আগবঢ়াব নোৱাৰাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। আহক আজি পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ ভিডিঅ'টোত আপোনালোকৰ বাবে প্ৰশ্নটো আছিল, শেহতীয়াকৈ নাছা কাৰ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা প্ৰথম ভাৰতীয়গৰাকী কোন? জাহ্নৱী ডাংগেতি, মৃদুস্মিতা শৰ্মা, অনন্যা যাদৱ, লক্ষ্মী ঠাকুৰ। ইয়াৰ শুদ্ধ উত্তৰটো আছিল, যিটো ক অপশ্যনত আছে, জাহ্নৱী ডাংগেতি। জাহ্নৱী ডাংগেতি হৈছে নাছা কাৰ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা প্ৰথম ভাৰতীয় মহিলা। আহক আমি আজিৰ প্ৰথম প্ৰশ্নটোলৈ যাওঁ। প্ৰথম প্ৰশ্নটো হৈছে, শেহতীয়াকৈ কোনগৰাকী ব্যক্তিয়ে কয়লা দৰ্পণ নামৰ পৰ্টেলটো মুকলি কৰিছে? অনিল ভট্ট, অনিল কুমাৰ জৈন, বিকাশ ঠাকুৰ, অভিষেক জৈন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ অপশ্যনত থকা অনিল কুমাৰ জৈন। অনিল কুমাৰ জৈন শেহতীয়াকৈ কয়লা দৰ্পণ নামৰ পৰ্টেলটো মুকলি কৰিছে। পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো হৈছে, শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰত ঘোষণা কৰা জিলা সুশাসন সূচকাংক অনুসৰি কোনখন জিলাই শীৰ্ষস্থান লাভ কৰিছে? কাশ্মীৰ, লেহ, জম্মু, লাডাখ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ অপশ্যনত থকা জম্মুৰ। জম্মু জিলাখনে জিলা সুশাসন সূচকাংক অনুসৰি প্ৰথম স্থান দখল কৰিছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, পাকিস্তানৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ ডাক্তৰ হিচাপে কাক নিয়োগ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, যিটো আপোনালোকৰ ঘ অপশ্যনত আছে, ছাৰা গিল। ছাৰা গিল হৈছে পাকিস্তানৰ প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ ডাক্তৰ। পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোন ঠাইত সাধু হৈছে, তো আপোনালোকৰ ইয়াত সাধু হ'ব লাগিছিল, সাধু ৰামানুজনাচাৰ্যৰ প্ৰতিমা মুকলি কৰিছে? হায়দৰাবাদ, চুৰাট, বেংগালুৰু, নাগপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক অপশ্যনত থকা হায়দৰাবাদ। হায়দৰাবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাধু ৰামানুজনাচাৰ্যৰ প্ৰতিমা মুকলি কৰিছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনগৰাকী মহিলাই ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন অফ ৱৰ্কিং ওমেন সন্মান লাভ কৰিছে? মণিকা বাত্ৰা, সুস্মিতা সেন, ঐশ্বৰ্য ৰায়, প্ৰিয়ংকা চোপ্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অপশ্যনত থকা সুস্মিতা সেন। সুস্মিতা সেনে ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন অফ ৱৰ্কিং ওমেন সন্মান লাভ কৰিছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, জম্মু কাশ্মীৰৰ কোনখন গাঁৱক প্ৰথমখন দুগ্ধ গাঁও হিচাপে ঘোষণা কৰা হৈছে? লেহ, চুলতানপুৰ, জেৰি হেমলেট, ওপৰৰ এখনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ অপশ্যনত থকা জেৰি হেমলেট। জেৰি হেমলেট নামৰ গাঁওখনক, জম্মু কাশ্মীৰৰ গাঁওখনক দুগ্ধ গাঁও হিচাপে ঘোষণা কৰা হৈছে। পৰৱৰ্তী তথা সপ্তম প্ৰশ্নটো হৈছে, জীৱ জন্তুৰ সুৰক্ষাৰ খাতিৰত কোন ৰাজ্যত এডপ্ট এন এনিমেল অভিযান মুকলি কৰা হৈছে? হাৰিয়ানা, বিহাৰ, মধ্যপ্ৰদেশ, গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ অপশ্যনত থকা গুজৰাট। গুজৰাটত জীৱ জন্তুৰ সুৰক্ষাৰ খাতিৰত সকলো ব্যক্তিৰ বাবে এডপ্ট এন এনিমেল নামৰ এই অভিযানটো মুকলি কৰা হৈছে। পৰৱৰ্তী তথা অষ্টম প্ৰশ্নটো হৈছে, শেহতীয়াকৈ কোনখন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ওমৰ মেটলিক নিযুক্তি দিয়া হৈছে? বাৰ্বাডোছ, ৰাছিয়া, মৰিছাছ, মালি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক অপশ্যনত থকা বাৰ্বাডোছ। বাৰ্বাডোছৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে ওমৰ মেটলিক নিয়োগ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, সকলোতকৈ কম বয়সত গোটেই বিশ্ব বিমান ভ্ৰমণ কৰিবলৈ সক্ষম হোৱা ব্যক্তিগৰাকী কোন? প্ৰতিমা বেনাৰ্জী, আকাশ পাণ্ডে, জাৰা ৰাডাৰফোৰ্ড, কেভিন গাৰ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ অপশ্যনত থকা জাৰা ৰাডাৰফোৰ্ড। জাৰা ৰাডাৰফোৰ্ড হৈছে সকলোতকৈ কম বয়সত গোটেই বিশ্ব বিমানেৰে ভ্ৰমণ কৰিবলৈ সক্ষম হোৱা এগৰাকী মহিলা। তেওঁৰ বয়স বৰ্তমান মাত্ৰ 19 বছৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে, শেহতীয়াকৈ মুকলি হোৱা দ্য লিজেণ্ড অফ বিৰছা মুণ্ডা নামৰ কিতাপখন কোনে লিখি উলিয়াইছে? তুহিনে সিনহা, অংকিতা বাৰ্মা, ওপৰৰ দুয়োজন বা ওপৰৰ এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, যিটো আপোনালোকৰ গ অপশ্যনত আছে, ওপৰোক্ত দুয়োজন, অৰ্থাৎ তুহিনে সিনহা আৰু অংকিতা বাৰ্মা, এই দুয়োগৰাকীয়ে একেলগে মিলি দ্য লিজেণ্ড অফ বিৰছা মুণ্ডা নামৰ গ্ৰন্থখন লিখি উলিয়াইছে। পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্ন মানে আজি আপোনালোকৰ বাবে যিটো প্ৰশ্ন দিয়া হ'ব, আপোনালোকে উত্তৰ কমেণ্ট বক্সত কৰিব লাগিব। সেই প্ৰশ্নটো হৈছে, 2022 বৰ্ষৰ ব্ৰিক্স শ্বেৰপা বৈঠক কোনখন দেশত বহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো যদি আপোনালোকে জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু আগৰ ভিডিঅ'টোত পৰৱৰ্তী ভিডিঅ'টোত আপোনালোকক মই এই প্ৰশ্নটোৰ উত্তৰটো জনাই দিম। যদি ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে চাই আছিল তেনেহ'লে আপোনালোকৰ নিশ্চয় ভাল লাগিল। যদি ভাল লাগিল তেনেহ'লে লাইক কৰি দিব, আৰু কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব পাৰে। লগতে
চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো বজাই থ'ব যাতে আপোনালোকৰ বাবে মই অনা এনেধৰণৰ প্ৰতিটো ভিডিঅ' আপোনালোকে সময়মতে পাবলৈ সক্ষম হয়। সকলোৰে দিনটো শুভ হওক। ধন্যবাদ।